হাই গাইজ, আসসালামু আলাইকুম। মোৰ নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই ষ্ট'ভটো দেখাম। মই গাড়ীত থোৱা ষ্ট'ভটোৰ ভিডিঅ' বনাই থৈ দিছিলোঁ। কেনেকৈ বনাইছোঁ, বাঁহৰে বনাইছোঁ ষ্ট'ভটো। কেনেকৈ বনাইছোঁ আপোনালোককো ভিডিঅ'টো দেখুৱাই দিওঁ। কোনোবাই বনালে বনাব পাৰিব ভিডিঅ'টো চাই কেনে, সেইবাবে মই ভিডিঅ'টো চেণ্ড কৰিছোঁ। আপোনালোকে চাওক ভিডিঅ'টো বাঁহৰে কেনেকৈ গাড়ীত থোৱা ষ্ট'ভটো বনাইছোঁ। আহক দেখুৱাই দিওঁ। প্ৰথমে জোখ লৈছে ষ্ট'ভটো কিমান ডাঙৰ কৰিব, সেই জোখটো প্ৰথমে লৈছে। মই ঘৰৰ সন্মুখতে ষ্ট'ভটো বনাইছোঁ। গাড়ীখন ঘৰৰ সন্মুখতে ৰাখিম। মই খিৰিকীৰে চাই থাকিব পাৰোঁ, সেনেকুৱাকৈ মই ষ্ট'ভটো বনাইছোঁ। এয়া জোখ লৈ আছে ৰছী দি, কিমান ডাঙৰ কৰিব আৰু কিমান বহল কৰিব। জোখ লৈ এনেকৈ কামি পুতি দিছে, চাৰো চাইডে কামি পুতি দিছে জোখ লৈ কেনে। মাজতে জোখ লৈছে, তাৰপিছত বাঁহৰ কামখিনি কৰিছে। যিখিনি বাঁহৰ যোগাৰ লাগে ষ্ট'ভটো বনালে, খুটা কামি এইবিলাক কাটি আছে। বাঁহখিনি ৰেডি কৰি লৈছে। ষ্ট'ভটো যিমানখিনি যোগাৰ লাগে গোটেইখিনি প্ৰথমে ৰেডি কৰি লৈছে। খুটাবিলাক হৈ গ'ল, তাৰপিছত গাঁত খান্দিছে খুটাবিলাক ফুটাৰ কাৰণে। যিমানকেইটা গাঁত লাগে এইবিলাক খান্দি লৈছে। প্ৰথমে চাৰিটা গাঁত খান্দি লৈছে খুটাৰ কাৰণে, তাৰপিছত চাইডগিলা খান্দিব। খুটা পুতিছে, ওপৰতো এনেকৈ বাঁহ পুতিছে, বাঁহ দিছে। চাৰি চাইডে খুটা পুতি ওপৰত বাঁহ দিছে, দি কেনে গুণা দি কাটি প্ৰত্যেকটো খুটাৰে এনেকৈ পলিথিন দিছোঁ। মই পলিথিনেৰে বান্ধি দিয়ে, খুটাটো পটককৈ বেয়া হৈ নাযায় ভিতৰত। মই পলিথিন দিছোঁ। পলিথিন দিলে খুটাবিলাক বহুত দিন যায়। গোটেইকেইটা খুটাতে এনেকৈ পলিথিন দিছোঁ। বাঁহকেইটা মেইন খুটাকেইটা বেছি দিন গ'লে আৰু ষ্ট'ভটোও বেছি দিন যাব। মই এনেকৈ পলিথিন দিছোঁ। এনেকৈ চাৰি চাইডে বাঁহ দিছে। ষ্ট'ভটো ৰেডি কৰি আছে। আপোনালোকক দেখাইছোঁ, কোনোবাই বনালে বনাব পাৰিব, সেই ভাবিয়ে মই ষ্ট'ভটো ভিডিঅ'টো চেণ্ড কৰিছোঁ। মই চাৰিওফালে এনেকৈ গুণাৰে বান্ধিছে। মই গুণাৰে বান্ধিছোঁ, ষ্ট'ভটো বান্ধিব দিছোঁ। সন্মুখখিনি বনাই আছে ষ্ট'ভটোৰ। মেইন খুটাকেইটাৰ ওপৰখন তলখন গোটেই বান্ধিছে, ওপৰত আৰু তলতে বান্ধি লৈছে। খুটাবিলাক চাৰি চাইডে বান্ধিলে আৰু নামি নাযায়, মজবুতো হয়। হেৰি বান্ধিছে আৰু চাইডৰ গাঁতবিলাকো খান্দিছে খুটা পুতাৰ কাৰণে। বেৰা দিব, টিঙৰে বেৰ দিম। বাঁহ আৰু টিঙৰে বনাইছোঁ মই ষ্ট'ভটো। আৰু এনেকৈ পলিথিন বান্ধিছে ষ্ট'ভটো। এনেকৈ চাৰি চাইডে বাঁহৰ ৰেডি হৈছে প্ৰায়। চাইডৰ খুটাবিলাকো পুতি আছে। খুটাবিলাক বেছিকৈ দিছে।
ষ্ট'ভটো মজবুত হ'ব আৰু লৰচৰ নোহোৱাকৈ থাকিব। সেইভাৱে ফুটটো বেছিকৈ দিলে ষ্ট'ভটো লৰচৰ নকৰে বেছি। বেছিকৈ ফুট দিছে। মাজতো এনেকৈ গুণাৰে বান্ধিছে, বাঁহবিলাক জানো নামি নাযায় সেনেকুৱাকৈ। টিং তুলি দিছে ওপৰত। টিং আৰু বাঁহৰে বনাইছোঁ মই। বাঁহৰ কামখিনি প্ৰায় শেষে হৈছে, ওপৰৰ কামখিনি। টিং দিছে, দুখনকৈ টিং দিছে। গোটেই চাইনাখনৰ ওপৰত টিং দিব ধুনীয়াকৈ। টিংবিলাক জাপি জাপি দি আছে। দুটাকৈ সোমাই দিছে টিঙৰ মাজত। এনেকুৱাকৈ বনাইছে। আগে পিছ চাইডটো বনাইছে, তাৰপৰা সন্মুখটো বনাইছে। মাজতে এনেকৈ ফাঁক ৰাখিছে। এখন টিং অলপ ওপৰেৰে দিব, বাঁহ দিছে। ওপৰৰ বাঁহটো ধুনীয়াকৈ বান্ধি লৈছোঁ তলৰ বাঁহটোৰ লগত। ওপৰৰ কামখিনি শেষে হৈছে, অলপ বাকী আছে। আৰু চাইডবিলাকতো ধুনীয়াকৈ বান্ধিছে। ওপৰতো বাঁহ দি কেনে টিংবিলাক জাপি বান্ধিছে গুণাৰে। গোটেই সূতাকেইটা বান্ধিছে এনেকৈ, ওপৰৰ আৰু তলৰ সূতাটো লগ লাগি বান্ধিছে। দুইফালে এনেকৈ বান্ধিছে সূতাবিলাক। ষ্ট'ভটোৰ ওপৰটো ক্লিয়াৰ হৈছে আৰু ওপৰত টিংখন দি কেনে এনেকুৱাকৈ বনাইছে। আৰু তলত মই এনেকৈ ব্লক এটা পাৰিছোঁ, পাৰি যাতে মাটিত নাথাকে। আৰু সেইফালে দৰ্জাৰ কাম কৰি আছে, দৰ্জাখনো দিব লাগিব। এইখন দৰ্জা বনাইছে, এনেকুৱাকৈ দিছে দৰ্জাখনো বান্ধিছে। সূতাত বান্ধিছে। কামিবিলাক যিবিলাক কামি আছে এইগিলাখন ধুনীয়াকৈ কাটি দিছে। ওলাই থকা কামিকেইটা। আৰু দৰ্জাখনৰ চাইডটো বান্ধি আছে। এইখন গাড়ীখন মই এনেকুৱাকৈ ষ্ট'ভটোৰ ভিতৰত ৰাখিছোঁ। আৰু চাইডত ডাঙৰকৈ কৰিছিলোঁ, চাইডত চাইকেলবিলাক থৈছোঁ, ল'ৰাৰ চাইকেল দুখন। আৰু এনেকুৱাকৈ বনাইছোঁ ষ্ট'ভটো, ধুনীয়া হৈছে এইখন।